টকা ধাৰলৈ ঘূৰাই নিদিয়া মানুহৰ কিছুমান নিৰ্লজ্জ স্বভাৱ। 1. ধাৰ লোৱাৰ সময়ত হাতযোৰ কৰে, ঘূৰাই দিয়াৰ সময়ত মুখ লুকুৱায়। পইচা বিচাৰোঁতে আপুনি যেন তেওঁৰ শেষ আশা, কিন্তু ঘূৰাই দিয়াৰ সময় আহিলেই ফোন নধৰে, ফোন ব্লক কৰে, মেছেজ চিন নকৰে। সত্যটো হ'ল প্ৰয়োজনৰ সময়ত আপোনাক মনত পেলোৱা মানুহে দায়িত্বৰ সময়ত আপোনাক পাহৰি যায়। 2. কাইলৈ দিম বুলি কাইলৈতো কেতিয়াও নাহে। এইটো কমন ডাইলগ। এমাহ, দুমাহ, এবছৰ, দুবছৰ তেনেকৈ অজুহাত শেষ নহয়, কিন্তু পইচা ঘূৰি নাহে। সত্যটো হ'ল দিব বিচৰা মানুহে তাৰিখ নকয়, নিবিচৰাকৈয়ে দিব। কিন্তু দিব নিবিচৰা মানুহে কেৱল তাৰিখৰ ওপৰত তাৰিখ দিব। 3. নিজৰ বিলাসিতা চলি থাকে, কিন্তু ধাৰ সুধিবলৈ টকা নাথাকে। নতুন মোবাইল, নতুন কাপোৰ, ঘূৰা ফুৰা, ৰেষ্টুৰেণ্টত যোৱা, পাৰ্টি কৰা ইত্যাদি সকলোবোৰ চলি থাকে। কেৱল আপোনাৰ টকাখিনিৰ বেলিকাই অভাৱ আৰম্ভ হয়। সত্যটো হ'ল টকা নাই নহয়, আপোনাৰ টকা ঘূৰাই দিয়াৰ ইচ্ছাহে নাই। 4. পইচা বিচাৰিলে ওলোটাই আপোনাকে বেয়াকে কয়। যিটো আপোনাৰ অধিকাৰ সেইটো বিচাৰিলেই যেন আপুনি দুখী। সত্যটো হ'ল কিছুমান মানুহে ধাৰ লৈ লাজ নাপায়, কিন্তু ধাৰত দিয়া টকাখিনি বিচাৰিলেহে লাজ পায়, খং কৰে। আপুনি তেওঁৰ চকুত শত্ৰু হৈ পৰে, যেন আপুনি টকাখিনি এনেইহে বিচাৰিছে। 5. সহায়ৰ মূল্য বুজি নাপায়। বিপদত আপুনি সহায়ৰ হাত আগবঢ়াইছিল, কিন্তু সময় আহিলে সেই সহায়ৰ মূল্য তেওঁলোকে শূন্য কৰি দিয়ে। সত্যটো হ'ল কৃতজ্ঞতা নথকা মানুহৰ ওচৰত ভালপোৱা আৰু সহায় দুয়োটাই সস্তীয়া আৰু মূল্যহীন। মনত ৰাখিব, ধাৰ লৈ ঘূৰাই নিদিয়া মানুহে কেৱল টকাই নলয়, লগত লৈ যায় বিশ্বাস, আৰু ভঙা বিশ্বাস পুনৰ গঢ়াটো টকা ঘূৰাই পোৱাতকৈ বহু কঠিন।